জীবন এটা নিশাক মৃত্যুর পর আধারে লোয়া এতিহাহি মারহাইয়েরে আরম্ভ হুয়া এই পথত লুকাই থাকে কেঁচা সপোন জীৱনৰ কেতিয়াবা সুখৰ কেতিয়াবা দুখৰ নিশাৰ ৰাছলেৰি পোহৰৰ পাখি মেলি উঠা পুৱা ৰংগলী বেলি জীবনে কয় এই সময় মাথো কিন্তু সময় যে নিজৰ নহয় হাতৰ মুঠিৰ পৰা সৰকি পৰা এজাক বতাহ শুনা মাত্ৰ ধৰো অংকত লিখা কিছু ক্ষণিক বিশ্বাস জীবন সময়ে পৰিচালনা কৰা সুখ দুখ হাঁহি কান্দোনেৰে টুকুৰা টুকুৰকৈ কুঠা এখন নাটক যাৰ